নমস্কাৰ নতুন এটা ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই তিনিটা সুখবৰ দিম আপোনালোকক। নতুন ইউটিউবাৰসকলৰ বাবে তিনিটা ভাল খবৰ আহিছে, সেই তিনিটা আপোনালোকক জনাম। লাষ্টৰ যিটো খবৰ আছে সেইটো আটাইতকৈ ভাল নতুন ইউটিউবাৰসকলৰ বাবে, যিসকলে চেনেল গ্ৰ' কৰিব বিচাৰিছে তেওঁলোকৰ বাবে। মই শেষত যিটো ক'ম সেইটো আটাইতকৈ ভাল সুখবৰ বুলি ক'ব পাৰিব, ডাঙৰ সুখবৰ। ইউটিউবাৰবিলাকে বিভিন্ন ধৰণৰ ভিডিঅ' বনায়, আপলোড কৰে, কিন্তু তেওঁলোকে ছাকচেছ নহয়, বহুতেই ছাকচেছ নহয়। আৰু যিটো 1K ছাবস্ক্ৰাইবাৰ হ'ব লাগে মিনিমাম, সেইটো বহুতৰ নহয়, বহুত পলম হৈ যায়। ইয়াৰ বাবে বিভিন্নজনে কয় যে 1K ছাবস্ক্ৰাইবাৰৰ কাৰণে 1000 টকা দিয়া, মই কৰি দিম, 1K ছাবস্ক্ৰাইবাৰ হৈ যাব। এইবিলাক অত্যন্ত সহজ, এইবিলাক সৰু ল'ৰা ছোৱালীয়েও কৰিব পাৰে। অৰ্থাৎ এটা জিমেইল একাউণ্টেৰেই আপুনি 1K ছাবস্ক্ৰাইবাৰ নিজেই কৰিব পাৰে। সেই সম্বন্ধে মই ভিডিঅ' এটা বনাম। আৰু এই যিটো প্ৰক্ৰিয়া 1K ছাবস্ক্ৰাইবাৰ কৰা, সেইটোৰ কাৰণে পে'মেণ্ট দিব নালাগে, আকৌ আপুনি নিজেই কৰিব পাৰিব সেইটো। এতিয়া আহিছোঁ যে তিনিটা খবৰৰ প্ৰথম যিটো ভাল খবৰ সেইটো মই জনাবলৈ লৈছোঁ। যিটো কপিৰাইট ক্লেইম এটা আহি থাকে ইউটিউবত। আপুনি কিবা এটা ভিডিঅ' আপলোড কৰিলে, কৰাৰ পিছত আমি নজনাকৈ যদি কিছুমান তাত আপলোড কৰে, তেনেহ'লে কপিৰাইট ক্লেইম আহে। এই কপিৰাইট ক্লেইমটো এতিয়া বৰ্তমান এটা আপুনি ধৰি ল'লোঁ উলংঘন হ'ল, অৰ্থাৎ কপিৰাইট ইনফ্ৰিংমেণ্ট এটা হ'ল, তেতিয়া আপুনি সেইটো ৰিমুভ কৰাব পাৰিব, অৰ্থাৎ গুচাই আঁতৰাই দিব পাৰিব সেইটো। ঠিক আছে, গতিকে কপিৰাইট ক্লেইমৰ যিটো কথা সেইটো আপুনি ভিডিঅ'টোৰ তলত গমেই পাই যাব যে অমুক ভিডিঅ'টোত কপিৰাইট ক্লেইম আহিছে, তেতিয়া আপুনি সেইটো উঠাই ল'ব পাৰিব। কপিৰাইট ষ্ট্ৰাইকটোৰ প্ৰব্লেম বহুতৰে থাকে, গতিকে এইটো বহুতৰে বাবে অত্যন্ত এটা ভাল খবৰ। আৰু 2 নম্বৰ ভাল খবৰটো হৈছে যে সাধাৰণতে আমাৰ ইউটিউব ভিডিঅ'বিলাক এডিটিং কৰাৰ কাৰণে বহুত সময় যায়, কিন্তু এতিয়া বৰ্তমান আপুনি ইউটিউবতে এইটো এডিটিং কৰিব পাৰিব, কাটিব পাৰিব ভিডিঅ'বিলাক। গতিকে এইটো এটা অত্যন্ত ভাল খবৰ। তৃতীয়টো অত্যন্ত আটাইতকৈ বেছি ভাল খবৰ হৈছে সাধাৰণতে আমাৰ নতুন ইউটিউবাৰবিলাকৰ ইমপ্ৰেশ্যনটো নাহে। যিকোনো ভিডিঅ' আপলোড কৰিলে ডাঙৰ ইউটিউবাৰবিলাকৰ যেনেকুৱা ইমপ্ৰেশ্যন আহে সেইটো নাহে। কিন্তু এতিয়া যদি ডাঙৰ ইউটিউবাৰবিলাকক টেগ কৰে, তেনেহ'লে আপোনালোকে নতুন ইউটিউবাৰবিলাকে, তেনেহ'লে নতুন ইউটিউবাৰবিলাকৰো, সৰু ইউটিউবাৰবিলাকৰো ইমপ্ৰেশ্যন বহুতখিনি বাঢ়ি যাব। কিন্তু তাৰ কাৰণে আপুনি ভিডিঅ'বিলাক ভাল ধৰণে বনাব লাগিব, তেতিয়াই ভিউজ আহিব। কিন্তু ইমপ্ৰেশ্যনটো এতিয়া বঢ়াবলৈ হ'লে, যিটো যদি চেনেলটো গ্ৰ' কৰিব বিচাৰিছে, টেগ যদি কৰে, তেনেহ'লে আপোনাৰ চেনেলটো অতি সোনকালেই গ্ৰ' হোৱাৰ চান্সটো বাঢ়ি যায়। গতিকে এই তিনিটাই হৈছে অত্যন্ত ভাল খবৰ নতুন ইউটিউবাৰসকলৰ বাবে। আজিলৈ ইমানে, পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।